নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই মোৰ ভিউৱাৰ্ছ বা মোৰ বন্ধু বান্ধৱীসকলৰ পৰা প্ৰায় এটা আপত্তি শুনিবলৈ পাই আছিলোঁ যে বিশেষকৈ যোনটো এতিয়া বৰ্তমান বেছি ট্ৰেণ্ডিঙত চলি আছে নেপিয়াৰ গুটমালা বা আমেৰিকান 5G বা গুটমালা নেপিয়াৰটো প্ৰায় মৰি যোৱাৰ কথা কয়। প্ৰায় বহুত এশত ধৰক 10ডাল বাছে 15ডাল বাছে তেনেকুৱা এটা আপত্তিৰ কথা শুনি মই আজি এই ভিডিঅ'টো বনালোঁ। বহুতে কি কৰে, কাটিংটো আনি ডাইৰেক্ট আপোনাৰ অলপ বোকা কৰি বা হাল বাই তেনেকৈ লগাই দিয়ে। আচলতে তেনেকুৱা লগোৱাৰ কাৰণে আপোনালোকৰ নেপিয়াৰ কাটিংবোৰ মৰি যায় বা নিজিয়াই, ডাঙৰ নহয়, তেনেকুৱা কিছুমান হয় আৰু কথা। মই আপোনালোকক আজি এনেকুৱা এটা উপায় দিম, যিটো কৰিলে আপোনালোকে স্মাৰ্ট নেপিয়াৰ হওক বা যিকোনো ধৰণৰ নেপিয়াৰ হওক বা বিশেষকৈ গুটমালা যোনটো আমেৰিকান 5G নেপিয়াৰটো আপোনালোকে জীয়াই আহিব পাৰিব আৰু প্ৰায় আপোনাৰ 90% আপোনালোকৰ বাচিব কাটিং। আহক, কি উপায় কৰিলেনো আপোনালোকে এই কাটিংবিলাক নমৰাকৈ ৰাখিব পাৰিব, মই আপোনালোকক সেই বুদ্ধিটো আজি কৈ আছোঁ। তেনে ভিডিঅ'টো চাই থাকক আৰু যিসকলে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰিব। আৰু মই যিটো আপোনালোকক পৰামৰ্শ দিম সেইমতে আপোনালোকৰ কামটো কৰি সুফল পাইছে নে নাই পোৱা সেইটো মোক এবাৰ কমেণ্টত জনাব। তেতিয়া মই কোৱা কথাখিনি সঁচা নে মিছা আপোনালোকে গম পাব, বা ময়ো মোৰ যিটো আপোনালোকক বুদ্ধিটো দিছোঁ বা যিটো আপোনাক কৈছোঁ সেইটো ফলিয়াইছে নাই বা সেই কথাটো হৈছে নে নাই তেতিয়াও মই জানিব পাৰিম। গতিকে আহক, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, এইবোৰ হৈছে মোৰ আমেৰিকান 5G গুটমালা হয়। মই ইয়াৰ আপোনালোকৰ ফটো একপি দি দিম কেনেকুৱা হয়। আৰু এই গছডাল প্ৰায় একদম এজিটিছ আপোনাৰ মাকৈ গছৰ নিচিনাই হয়, আৰু নজনা মানুহে বহুতে গমেই নাপাব, মাকৈ গছ বুলিয়ে কয়। মোৰ তাত মাকৈ গছ বুলিয়ে কৈছে, কিন্তু এইটো মাকৈ নহয়, এইটো হ'ল নেপিয়াৰ, যিটো আপোনালোকৰ ছাগলীৰ ভাল খাদ্য হয় আৰু এইটোত শুং নাথাকে। এতিয়া কথাটো হৈছে, এইটো আপুনি কাটিং ল'লে, এই কাটিংটো যদি আপুনি ডাইৰেক্ট নি কিনে মাটিত এনেকৈ গুজি থৈ দিলে বা হাল বাই লগাই থৈ দিলে আপোনালোকৰ কাটিংটো মৰ্টেলিটি হোৱাৰ চান্সটো বেছি থাকে। গতিকে আপোনালোকে কি কৰিব, ফাৰ্ষ্ট কাটিংবোৰ আনি এনেকৈ গোটেইখিনি থুবাই থৈ এনেকৈ বস্তা দি আপোনালোকে এনেকৈ গাপ দি দিব। গাপ দি ঠাণ্ডা জেগাত থৈ দিব। ঠাণ্ডা জেগাত থৈ দি আপোনালোকে কি কৰিব, বস্তাখন পূৰা ভিজাই দিব আৰু ডেইলি ৰাতিপুৱা এবাৰ আবেলি এবাৰ বস্তাখনৰ ওপৰত পানী ছিটিয়াই থাকিব। তাৰপিছত 3 দিন 4 দিন এসপ্তাহ এনেকৈ থাকিব দিব, একো নহয়, মৰি নাযায়। তাৰপিছত দেখিব যে খুলি চালে দেখিব এইবিলাকৰ পৰা কিছুমান আপোনালোকৰ শিপা ওলাইছে। চাওক, এইবিলাক শিপা বা চকু আপোনালোকে যি বুলিয়ে কয়। এয়া চাওক, এয়া দেখিছে, এইবোৰ ওলাইছে, এয়া দেখিছে পাত ওলাইছে। মই ইয়াত থৈ দিলোঁ আজি প্ৰায় 4-5 দিন হ'ল। এয়া দেখিছে পাত ওলাইছে, এইবোৰ চাওক। এনেকুৱা যেতিয়া পাত ওলাব, তাৰপিছত আপোনালোকে মাটিখিনি অলপ হাল বাই বোকা টাইপৰ কৰি অলপ ভিজা হোৱাকৈ আপোনালোকে কাটিংসমূহ ৰোপণ কৰিব। তেনেকুৱা কৰাৰ পিছত আপোনালোকৰ কাটিংবোৰ একদম নমৰে, গোটেইখিনি জীয়াই যাব। আৰু যাতে মাটিখিনি গছডাল অকণমান ঠন ধৰি নুঠালৈকে আপোনালোকে মাটিখিনি শুকাবলৈ নিদিব আৰু বেছি ভিজাও থাকিব নিদিব, নৰ্মেল কৰি থৈ দিব, অলপ ভিজা তেনেকুৱা কৰি থৈ দিব। তাৰপিছত দেখিব গোটেইখিনি কাটিং জীয়াইছে। এয়া চাওক, এইবিলাক হৈছে আমাৰ আমেৰিকান 5G গুটমালা, আৰু এইবিলাক কাটিং হৈছে ৰঙা। চাওক, এইবিলাক হৈছে ৰেড নেপিয়াৰৰ কাটিং হয়। আৰু আপোনাৰ এইবিলাক চাওক, এইবিলাক হ'ল স্মাৰ্ট নেপিয়াৰৰ কাটিং। মই কাটিংখিনি লগাবলৈ কাৰণে থৈছোঁ। এইখিনি এতিয়া মই আজি কি কৰিম, আজি আবেলি এইবিলাক ৰোপণ কৰিম। আৰু এটা আপোনালোকে কাম কৰিব পাৰে, দেখুৱাই আছোঁ। চাওক, এনেকৈ যেনেকৈ আপোনালোকৰ দমকল বা কুঁৱা পাৰ যিয়ে থাকক, তাত যেনেকুৱা আপোনালোকৰ এইটোত ধৰক পানী অহা যোৱা কৰা ড্ৰেইনে হওক বা আপোনালোকৰ নলাই কওক যিয়ে কওক, তাত কি কৰিব, এই ঠাণ্ডা জেগা, এইখিনি মোৰ যিহেতু বাঁহনিৰ তল, ওপৰত এনেকৈ বাঁহ গছ আছে, এনেকুৱা জেগাবিলাকত এই আপোনালোকৰ কাটিংবিলাক ৰোপণ কৰি দিব অলপ দিনৰ কাৰণে। ৰোপণ কৰি দিয়াৰ পিছত চাব, এয়া চাওক, চব পোখা মেলিছে, দেখিছেনে? এইবিলাক এই নতুন পোখা মেলিছে চব, প্ৰত্যেকটো ঠালি। এয়া চাওক,
এইবিলাক চাওক প্ৰত্যেকটো থালি মানে পোখা মেলিব। এই পোখা মেলাৰ পিছত আপোনালোকে ধুনীয়াকৈ নি কাটিংবিলাক য'ত লগাব বিচাৰে, যিমান ডিষ্টেঞ্চত যোনটো নিপিয়াৰ লগাব খোজে সেইটো লগাই দিব, আৰু এনেকুৱা কৰিলে আপোনালোকৰ কাটিংবিলাক নমৰে। তেনেহ'লে মই আজি আপোনালোকক এইখিনি কথা ক'লোঁ। কথাখিনি আপোনালোকে কেনে পালে জনাব, আৰু বাকী ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। মই অলপ ব্যস্ত থকাৰ কাৰণে আপোনালোকৰ আগত ভিডিঅ' দিব পৰা হোৱা নাছিলোঁ, আৰু মোৰ এতিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু শ্বৰ্ট ভিডিঅ' কিছুমান দিছোঁ, নতুন নতুন ছাগলী পোৱালি জন্ম হোৱাৰ শ্বৰ্ট ভিডিঅ'বিলাক। এই ভিডিঅ'বিলাক চাব, আৰু আপোনালোকক পোৱালিবিলাক কেনেকুৱা হৈছে কমেণ্ট কৰিব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।